নমস্কাৰ ৰাইজ আজি মই আমাৰ বুকুৰ আমঠু জুবিন দাৰ বাবে দুখাৰী কবলৈ আহিলো সেই কালপিত দুটা যি দুটায়ে আমাৰ বুকুৰ আমঠু জুবিন গাৰ্গক সিংগাপুৰলৈ নি মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোক ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিলে ইমানলৈকে বাৰু ঠিকই আছে তেওঁলোকে এতিয়ালৈকে শাস্তি পোৱা নাই কিয় ফাঁসি দিয়া নাই কিয় যদি সৰকাৰ বা পুলিচ প্ৰশাসনে নোৱাৰে তেনেহলে আমাৰ ৰাইজৰ হাতলৈ গটাই দিলেই হল তেওঁলোকক আমি শাস্তি দিম আমাৰ বুকুৰ আমঠু জুবিন গাৰ্গৰ যি দৰে তেওঁলোকে কাহিনীলে তেনেদৰে আমিও তেওঁলোকৰ জীৱন কাহিবলৈ মন আছে তেওঁলোকক আমাৰ হাতত বটাই দিয়ক আৰু মই সৰকাৰক ইমানেই অনুৰোধ কৰিছো তেওঁলোকে যাতে শাস্তি পায় শাস্তি মানে তেওঁলোকক যাতে ফাঁসি দিয়ে আৰু আমাৰ জুবিন দাই ন্যায় পায় আমাৰ বুকুৰ আমঠু জুবিন গাৰ্গে যাতে ন্যায় পায় ধন্যবাদ আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিব ৰাইজ ধন্যবাদ